প্ৰকাশ চৌধুৰী নিচিনা ডাক্তৰকে আগতীয়া পানী কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। আমি ইমান উত্তেজিত নহ'বা। সম্বন্ধ তুমি মোৰ আৰু মোৰ বেকগ্ৰাউণ্ডটো তুমি জানা। মই এজন প্ৰভাৱশালী মন্ত্ৰীৰ খাপ মৰা আৰু মই কৰিব নোৱাৰা কাম একো নাই। এইটো বাৰু শুনিলোঁ, কিন্তু প্ৰকাশ চৌধুৰীৰ লগত তোমাৰ সম্পৰ্ক কি? বন্ধুত্বৰ খাতিৰত কুৰুক্ষেত্ৰৰ যুদ্ধত শ্ৰীকৃষ্ণ প্ৰশ্ন আৰু বন্ধুত্বৰ খাতিৰত প্ৰকাশ চৌধুৰীক সহায় কৰিম মই। প্ৰকাশ চৌধুৰীৰ নিচিনা ৰাজ্য ব্যৱসায়ী এজনৰ লগত লগ লাগি তুমি কি কৃতিত্ব অৰ্জন কৰিম বুলি ভাবিছা মামা? প্ৰকাশ চৌধুৰীৰ কাজ মই ফেমিলি কমেণ্টৰ হতে কিবা কমন আছে? আছে, নিশ্চয় আছে। চোৰাং বাদ দিয়া চোৰাং মামা শুনা, প্ৰকাশ চৌধুৰীৰ ডাঙৰ ভায়েকৰ লগত মাটি বাৰী কৰি কিবা ডাঙৰ মানুহ মানি লাগি যাৰ কাৰণে ডাঙৰ ভাইজনে প্ৰকাশ চৌধুৰীক কথা পাতিছিল। শুনিছোঁ জেল চলিবলৈ নতুনকৈ পুলিচ আছে। তাতে দুইজনে মিলি প্ৰকাশ চৌধুৰীক ফচোৱাৰ ডাঙৰ প্লেনিং। মামা যদি প্ৰকাশ চৌধুৰীক মই এৰেষ্ট কৰোঁ, চাকৰিটো হেৰাব। তোমাৰ কমটো পালাই নহয় ভাগিনা। গতিকে পুলিচত দিবলৈ গৈ নিজৰ চাকৰিটো হেৰাবা। চোৱা, তোমাৰ মা দেউতা মানে মোৰ বাইদেউ মিত্ৰ তুমি একমাত্ৰ অন্তত বৃদ্ধ পিতৃ মাতৃৰ চাকৰিটো কৰি আছা। পিছে মই এতিয়া আহিম বাই। তুমি কেৱল সৰু সুৰা অপৰাধী আৰু ছাগলী চোৰ সেইবোৰৰ ওপৰত নজৰ ৰাখি তোমাৰ চাকৰিটো কৰি যোৱা। আমাৰটো মন যায় ছাৰ, আমাৰটো মন যায় দেখোন নাগৰিক বুলি জাতি ভালি থকা সেই দেশত ঘূৰি কেনাত ভৰি আমি ৰাম কিনা দিবলৈ। ইহঁতৰ সেই ভূগোলতটো সমাজৰ আগত উলিয়াই ক'বলৈ মন যায় যে ইহঁতৰ দৰে ৰামৰ ভূষাধাৰী ৰাৱণবোৰে আমাৰ দেশখন চিৰচিৰকৈ ধ্বংস কৰি পেলাইছে। তোমাৰ দুৰ্ভাগ্য বেছি কি কৰিবা? পাহাৰীয়া জিলাখনত য'ত সিহঁতৰ মুখ্য ঘাটি বুলি কৈছে সেই এলেকাত থানাতে তুমি কৰি কৰিলা, কিন্তু কি কৰিবা? সিহঁতৰ ওপৰত হাত থকা মানুহ বহুত, ওপৰৰ মাল বহুত সিহঁতৰ। এইখন চোৱা, মোক ওপৰৰ এজনে ফোন কৰিব লাগে। কি জানা বেটি, কেতিয়াবা মন যায় কি মন যায় জানা? এই অজয় দেৱগণৰ শ্ৰীমন চিনেমাখনৰ দৰে এফালৰ পৰা মুহূৰ্তিয়াই দিবলৈ মন যায়, বুজিছা? বিশেষ অসুবিধা আছে কিন্তু থানাখন হৈছে কালী মন্দিৰটো। সেই কালী মন্দিৰটো প্ৰথমে সাৰি মচি চাকি ধূপ জ্বলাওঁ,
তাৰ পিছত এনেকে মোৰ ভক্তসকলক মাৰি বিয়াত পইচা পাওঁ দিয়া দিয়া কোন কাছা কেঁচা মলাই চাহা ঘৰৰ সন্মুখত মানে কোনো আছে তাতে আমাৰ মানুহজনী থাকে চলি আছো আৰু এনেকে নম নম উজ্জ্বল ভৱিষ্যতে নম নম তুমি আৰু শুনা বিষয়টোৰ ওপৰত নজৰ ৰাখিবা আমি পুলিচ হয়তো এই প্ৰচাৰজোৰা সন্মান ৰাখিব লাগে তুমি যোৱা দেখাই শুনে বৰ বেয়া নহয় মাতটো বৰ মৰম লগা কিন্তু ভিতৰ হলে চিটি স্কেন কৰি গম পোৱা যায় নহয় মানে যাৰ আজিকালি ছোৱালীবিলাকৰ মন ধৰিবই নোৱাৰি নহয় মানে যেনে বন্ধু সংখ্যা কিমান যেনে বয়ফ্ৰেণ্ড ছয়ফ্ৰেণ্ড সাতফ্ৰেণ্ড আঠফ্ৰেণ্ড দহফ্ৰেণ্ড মোৰ আজি বস্তু ভাল নহয় তুমি যোৱাগে যোৱা আপুনি হ'ল আগৰে পৰা এনেকে SP অফিচত কোৱাৰ্টাৰলৈ আহক আৰু তেওঁলোকৰ লগত এনেকে ধেমালি ধুমুলা কৰিছোঁ আপোনাৰ আগৰজন মই এনেকে ধেমালি ধুমুলা কৰিয়ে যদি পতা যদি নহয় বিয়া পাতিলে ল'ৰা ছোৱালী ডাঙৰ হ'ল ল'ৰা ছোৱালী ডাঙৰ হ'ল ডাঙৰ